Good morning and happy Independence Day. আজি যেহেতুকে ইণ্ডিপেণ্ডেন্স ডে মই এতিয়া ৰাতিপুৱাৰ 7টা বাজিছে আৰু মই ওলাই মেলি ৰেডি হৈ গ'লোঁ। মই এতিয়া গান্ধী ফিল্ডত যাম, তাতে আমাৰ স্কুলৰ বাচ্চাখিনিয়ে প্ৰেড কৰিব। সো আপোনালোককো দেখাই থাকিম কি হয়, কেনেকৈ কৰে, চাই থাকিব আমাৰ লগতে। বলক চকলাবন্ধাত ৰৈ আছোঁ, মানে স্কুল বাছ আহিব। বাছখন ওলাইছে আৰু স্কুলৰ পৰা আহি আছে। এয়া চাইকেল ৰেলি গৈ আছে। এয়া আমাৰ বাছ আহি গ'ল এতিয়া। প্ৰেক্টিছ কৰাই আছে এতিয়া অকণমান, সেইটো আমাৰ এইটো আমাৰ টিমটো ইয়াতে লাইন আপ হৈ আছে এতিয়া। টিমবোৰ আহি আছে। কাৰ্যসূচী শ্বহীদ তৰ্পণেৰে আৰম্ভ হৈছে। Koreabor College NCC Junior Group. Bottom Salon, Koidol Higher Secondary School Guide Group. Bottom Salon. আমাৰ মুখ্য অতিথি মহোদয়ৰ সন্মুখত হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয় জখলাবন্ধা।
আয়ুষ পাব্লিক স্কুল জখলাবন্ধা। জখলাবন্ধা হায়াৰ ছেকেণ্ডেৰী স্কুল। আমাৰ সন্মুখতে শিশু বিদ্যাপীঠ কৈৰিটোল বয়জ গ্ৰুপ। এয়া ব্ৰহ্মপুত্ৰ কলিয়াবৰ স্পৰ্ট একাডেমী। শংকৰদেৱ শিশু নিকেতন। শেষতে আমাৰ বেণ্ড বাদকসকল আগবাঢ়ি গৈছে। গান্ধী ফিল্ডৰ প্ৰগ্ৰেম শেষ কৰি আহিলোঁ এতিয়া। তাৰপিছত এতিয়া ক'ত ক'ত যাওঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব আমাৰ লগতে। ৰেডি হ'লোঁ, তাৰপিছত এতিয়া আকৌ গৈ আছোঁ মানে আহি আছোঁ আৰু আমি এতিয়ালৈকে ঠিকেই কৰিব পৰা নাই ক'ত যাম। সুধি আছোঁ মই ইয়াত, ক'ত যাম আমি? কাৰ্বি আংলঙৰ কি জেগাত গৈ আছোঁ বাৰু? আমি গৈ আছোঁ এতিয়া, আমাৰ লগত ইয়াৰ ৰুমনো উঠিলে। তাৰপিছত এতিয়া আমি কাৰ্বি আংলং ফালে মানে এটা ধুনীয়া প্লেচ আছে, তাতে গৈ আছোঁ। ব'লক আপোনালোকেও চাই থাকিব। এয়া সোমাই গৈ আছোঁ, গোটেই সেউজীয়া পৰিৱেশ, অকোৱা পকোৱা ৰাস্তা পাহাৰৰ মাজে মাজে। আহি থাকক আমাৰ লগতে, চাই থাকক, ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আমি এতিয়া য'ত গৈ আছোঁ মানে সেইখিনি জেগা মানে কুঠৰিৰ পৰা অলপ সোমাই যাব লাগে, ৰাইট ছাইডে সোমাব লাগিব জখলাবন্ধা ফালৰ পৰা গ'লে। এতিয়া আমি তাকে গৈ থাকোঁ, চাই থাকক আপোনালোকেও। পাইছোঁহি আৰু এইখিনি ৰাস্তাটো অলপ বেয়া। सावनीरे नासाबा बारे बारे बुकुते লাগি ৰয় ভাল পুৱাৰে বৰ। বহুত ধুনীয়া, ইয়াতে নদী এখন আছে সৰু, বহুত ধুনীয়া। ইয়াতে গা ধুব পাৰিব যদি ড্ৰেছ লৈ আহে, ভালেই পাব গৰমত। পাহাৰৰ ওচৰত এখন ব্ৰিজ এখন আছে আৰু কিমান ধুনীয়া, বহুত ধুনীয়া। বহুত ভাল লাগিছে।
চলি আছে, ফটো উঠি আছে চবেই। খেচিলোঁ, পানীত নামি হৈ গ'ল আৰু আকৌ তেনেকৈ অনা নাছিলোঁ গা চা ধুবলৈ। চ' এতিয়া যামগৈ আৰু আকৌ নেক্সট টাইম আহিলে ভালকৈ আহিম। ইয়াতে খাবলৈও ইমান দোকান চোকান নাই, চ' বাহিৰত খাব লাগিব। ত' ইয়াৰ পৰা ওলাই যাম এতিয়া। কাষতে থাকিবা, কাষতে ৰাখিবা। চ' এতিয়া বহুত ৰ'দ, পানীত থাকোঁতে বহুত ভাল লাগিছিলে, কিন্তু এতিয়া বহুত বেছি ৰ'দ। পুৰা অকোৱা পকোৱা ৰাস্তাৰ মাজে মাজে আহি থাকিব লাগে। পাহাৰীয়া এৰিয়া পুৰা এইখিনি। আহিব বিচাৰে, এইখিনি এতিয়া কুঠৰি হয়। আপোনালোক জখলাবন্ধাৰ পৰা আহিলে ৰাইট চাইডে সোমাই যাব LP স্কুলখনৰ ফ্ৰণ্টেদি। এতিয়া আমি অকণমান আগলৈ যাওঁ, মানে কিবা এটা খাবলৈ। এইখিনি ভিউটো বহুত ধুনীয়া, এই পাহাৰটো বহুত ধুনীয়া লাগে। চবেই ফটো চটো উঠি আছে আৰু এইখিনিতে আকৌ যাম আৰু অকণমান ৰৈ লৈছিলোঁ। আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট কৰিব। এনেকুৱা আৰু ধুনীয়া ধুনীয়া জেগা দেখুৱাই যাম। আজিলৈ ইমানেই, বাই বাই।